কেপচিকাম আৰু দহি চাটনি বনাবৰ কাৰণে মই লৈছোঁ 1 কাপ কেপচিকাম, 1 কাপ ধনিয়া লৈছোঁ, দহি আমাক লাগিব 2 টেবুল স্পুন, ইয়াত মই 5টামান লচুন আৰু 2টামান গ্ৰীণ চিলি লৈছোঁ আৰু নিমখ আপোনালোকে সোৱাদ অনুসাৰে ল'ব। প্ৰথমতে মই এটা গ্ৰাইণ্ডিং জাৰত 1 কাপ কেপচিকাম ঢালি দিম, তাৰপিছত ধনিয়া ঢালি দিম, তাৰপিছত মই 4-5টামান লচুন আৰু 2টামান জলকীয়া ঢালি দিম, নিমখ ঢালি দিব সোৱাদ অনুসাৰে, এণ্ড লাষ্টত মই 2 টেবুল স্পুন অফ দহি ঢালি দিম। আৰু আমি ইয়াত একো ঢালিব নালাগে। এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এনে এইটো চাওক আমাৰ কেপচিকাম আৰু দহি চাটনিটো ৰেডি হৈ গ'ল। মই চামুচেও অকণমান উলিয়াই কিনে দেখাই দিছোঁ। এয়া চাওক এই চাটনিটোৰ কালাৰটো বহুত ধুনীয়া আহিছে। এতিয়া মই এই চাটনিখিনি এটা বাটিত ছাৰ্ভ কৰি ল'ম। এই চাটনিটো আপোনালোকে ফ্ৰিজত মেক্সিমাম 2 দিনৰ কাৰণে থ'ব পাৰিব আৰু এই চাটনিটো আপোনালোকে পকৰি বা চিঙৰাৰ লগত খাই খুব ভাল পাব।